फ्रेंड्स गुड मर्निंग आशा करिছো আপোনাক সকলোৱে ভালে আছে আৰু ওয়েলকাম বেক টু মাই চেনেল এনজয় ইট বাস্তৱৰ অন্যটি ভিডিঅ'লৈ আজি হৈছে মানুহ বিহু আৰু বহাগৰ 1 তাৰিখ গতিকে পোন প্ৰথমতে আপোনালোকৰ ৰঙালী বিহুৰ অশেষ শুভকামনা জ্ঞাপন কৰিলো যাতে বছৰটো ভাল হয় তাৰে কামনা কৰিছো আৰু এতিয়া মানুহ বিহু যেহেতু সোনকালে গা পা ধুই লংগৈ আৰু এইফালে আছে আই ঐ কিবা এটা কৈ দিয়ক হেপী বিহু বুলি কৈ দিয়ক হেপী বিহু বুলি কৈ দিয়ক হেপী বিহু আৰু এতিয়া সোনকালে মই গা পা ধুই লওঁগৈ কাৰণ বিহু মেলা আছে বিহু মেলালৈ যাব লাগিব আদৰণি আহিছে তাতে সেৱা কৰিব লাগিব সেইকাৰণে সোনকালে ওলাই লওঁগৈ আৰু সময় নাই দেই মই আকৌ লগ পাম তো এতিয়া মই পটককৈ গা পা ধুই আহিলোঁ আৰু এতিয়া আদৰণি আহিছে গতিকে আদৰণিলৈ যাওঁ সেৱা কৰোঁগৈ তাত ব'লক এতিয়া আমি সেৱা কৰিব লৈছোঁ আৰু এইফালে আহিলে আদৰণি এইফালে গোটেই মানুহবোৰ সেৱা কৰিব লৈছে এতিয়া আদৰণি পাই গ'লোহি আৰু খুব ভাগৰ লাগিছে এতিয়া মই জলপান খাই আছোঁ বিহুৰ স্পেচিয়েল জলপান খাই আছোঁ আৰু খুব ভাগৰ লাগিছে অকণমান দেৰিকৈ আকৌ আদৰণিলৈ যাব লাগিব তাৰপিছত চাই থাকক ভিডিঅ'টো ওলাই আহিছে আৰু এইফালে দৰচিল দিচান আহিছে মোৰ লগত আৰু এতিয়া আমি বিহুলৈ গৈ আছোঁ এতিয়া আমি বিহু পালোহি বিহু মেলা ঐ ভাল ভাল বোলে হস্তৰো ভাল হস্তৰ ভালো বোলে আমাৰো ভাল এই আকৌ এবাৰ উৎসৱ কৰিয়ে বোলা জয় হৰি বোলা এই
গোটেই ষ্টেজ ভাগি থাকিলে বিহু চাবলৈ আহি এনেকুৱা বৰষুণ দিছে ষ্টেজ চব বুঢ়া হৈ গ'ল ক'ত পৰিলে এইটো চেনেলযোৰ এই দেখিছে ষ্টেজটো গোটেইটো ভাগি থাকিলে হুঁচৰি হৈ আছিলে কিন্তু হুঁচৰি শেষ হোৱাৰ লগে শেষ হ'বলৈ নাপাওঁতে গোটেই ষ্টেজটো ভাগি থাকিলে বোলে ভাইটি চেনেলটোৱে থাকি আহিলে তাত ¿Qué? ভাইটি না চাকা একো নাই কেনেকুৱা ঘটনা ঘটিলে এনেকুৱা অঘটন ঘটিব বুলি জনাই নাছিলোঁ একদম ডাঙৰ গোটেই পেণ্ডেলটো ভাগি থাকিলে ধুমুহা ডাঙৰকৈ ধুমুহা আহিলে আৰু বৰষুণ অহাৰ ফলতে গোটেই পেণ্ডেলটো ভাগি পৰিলে মানুহৰ গাতো পৰিলে মানুহে দুখো পালে আৰু এনেকুৱা ফাৰ্ষ্ট টাইম হৈছে মোৰ লগত বিহু চাবলৈ গৈ পিনে গোটেই পেণ্ডেল ভাগি থাকিলে আৰু দিহিং হুঁচৰি দলে হুঁচৰি প্ৰদৰ্শন কৰি শেষ হোৱাৰ মাজতে পিছতেই এই ঘটনাটো ঘটিলে গোটেই মানুহবোৰ জুলি জুপুৰি হৈ তিতি বুৰি গ'ল মই তিতিলৈ একদম দৌৰ মাৰিলোঁ আৰু মানুহ এঘৰলৈ আমাক একদম কিনাৰৰ মানুহ এঘৰলৈ দৌৰ মাৰিলোঁ তাৰপিছতে আৰু এনেকৈয়ে মোৰ আজি মানুহ বিহু গ'ল আৰু ভাল মেয়াৰ মাজে আপোনালোকৰ কেনেদৰে গ'ল বিহু মানুহ বিহু আৰু জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকন দবাই দিব আকৌ লগ পাম পুনৰ এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ পুনৰ এবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ